Hello and welcome to my YouTube channel. নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনে হ'ল ভিডিঅ' দিবই পৰা নাই, কাৰণ এফালে মোৰ 6 ছেমৰ ৰিজাল্ট দিছে, আকৌ এক্সামো আছিলে। তাৰপৰা আকৌ মই বেলেগ এঠাইত এডমিশ্যন ল'লোঁ, তালৈ আহিলোঁ, ৰুম চেঞ্জ কৰিলোঁ, এনেকৈ মানে বহুত কিবা খেলি মেলি হৈ গৈছে, সেইকাৰণে ভিডিঅ' দিবই পৰা নাছিলোঁ। আজি সেইকাৰণে ভাবিছোঁ ভিডিঅ' এটাকে বনাওঁ, দিনটো কি বা কৰোঁ। আজি জন্মাষ্টমীৰ কাৰণে ক্লাছো অফ পাইছোঁ, সেই ভাবিছোঁ ভিডিঅ' এটাকে কৰোঁ। তো সেইকাৰণে ভিডিঅ' এটা বনাইছোঁ। হোপ চ' ভাল লাগে আপোনালোকক। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি জন্মাষ্টমী বুলি ভাবিছোঁ ধূপ এডালকে জ্বলাওঁ। যিহেতু ইয়াত নামঘৰো নাই চাকি দিবলৈ, আনকালতো ঘৰত চাকি দিওঁ, নামঘৰত গৈ নামঘৰত নামো লয়। সেইকাৰণে ভাবিছোঁ আজি ধূপ এডালকে জ্বলাই দিওঁ ভগৱানৰ ওচৰত। বহুত ভোক লাগিছে। আজি যিহেতু জন্মাষ্টমী, আমি নিৰামিষে বনাইছোঁ। আপোনালোকক দেখাম বাৰু কি কি খাইছোঁ। দালি বনোৱা হৈছে, চয়াবিন দি, পাপৰ ভজা আছে, তাৰপৰা আৰু জানো কি কি আছে, ভাত খাওঁতে দেখাম। ভাত বাঢ়ি থকা হৈছে, দালি, পাপৰখিনি অহা নাই বাৰু, আহি আছে। সেয়া পাপৰো আহিলে। চবেই মই খোৱাই নাই। কিবা দেখাই দিয়া, খালো ফটোটা। উঠিলোঁ, এতিয়া ভাবিছোঁ অলপ আৰাম কৰি লওঁ, কাৰণ পিছবেলা অলপ ওলাই যাব লাগিব। সেইকাৰণে ভাবিছোঁ অলপ আৰাম কৰি লওঁ। ওলাই যোৱা টাইমত আপোনালোক কৰোঁ। এয়া আমি ওলালোঁ বজাৰলৈ যাওঁ বুলি। ওলাইছোঁ চব বিশাললৈ বুলি। ময়ূৰী খাব খাম লাগিছে মমোটো খাই বহুত টেষ্টি লাগিছে মজা what a taste মাছ খাই বাৰ
চাউলৰ পৰা এতিয়া লৈ লওঁ মাছ মাংস কিবা এটা ভাত খাবলৈ। মাছকে লৈ লওঁ আৰু পানী খাবলৈ। এই আজি মাছ খাবা? মাছ খাম। মই মাছ খাম কিন্তু মই নবনাওঁ। আচ্ছা তুমি পিছে তুমি কি খাবা? মই নকবা আমি বাহিৰে খাবা আমাক ঘৰ পালোহি মানে ৰুম পালোহি। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ফ্ৰেছ হওঁ আৰু ভাত চাত বনাব লাগিব আৰু পঢ়িবও লাগিব। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। চ' বাই বাই।